যোৱাকালি আচলতে মোৰ গোটেই দিনৰ কেম্পেইনটো শেষ কৰি পেলাই যিখিনি আমাৰ পাৰ্মিটেড মিটিংছ আছিলে এইবিলাক শেষ কৰি পেলাই আমাৰ ৰামফলবিল বজাৰৰ ৰাইজে আমাৰ যিখিনি তাতে আমাৰ বেংগলী সমাজ আছে, আমাৰ হিন্দী স্পিকিং সমাজ আছে, নেপালী সমাজ আছে, তেখেতসকলে মোক মাতিছিল কথা পাতিবলৈ। তেনেকুৱা মিটিং নহয়, এনেই আলোচনাত বহিম বুলি তেখেতসকলে মাতিছিল। তো ৰামফলবিল বজাৰত এটা মন্দিৰ আছে, মন্দিৰ প্ৰাংগণতে এইটো আছিলে, আলোচনাটো আছিলে। তো মই চেৰফাংগুৰিত এটা ডাঙৰ মিটিং কৰি মই গুচি গ'লোঁ। 9:30 তাতে পালোঁ, 9:30 মানৰ মানে তাতে পোৱাৰ লগে লগে মই যোৱাৰ আগতে মানে তাতে পূৰা শিলগুঠি দলিয়াই আছিল বোলে। যিখিনি মহিলা মানুহ আছিলে বহি আৰু কিছুমান পুৰুষ মানুহ বহি আছিলে, তাতে বহুত মানে শিলাবৃষ্টি পৰাৰ নিচিনা শিলগুঠি দলিয়াইছে। এই তাতে বোলে BPFৰ কিবা ইউথ কেম্প এটা আছে, এই ইউথ কেম্পৰ পৰা বহুত পাথৰ দলিয়াইছিল মদ চদ খাই পেলাই। তাৰপিছত মই গৈ পালোঁ, মোৰ লগত বহুত মানে কিবা মোৰ সমৰ্থকবিলাকো আছিলে। প্ৰায় তেনেকেই 15-20টামান আমি গাড়ী আছিলোঁ। এই গাড়ীবিলাকত গৈ পোৱাৰ লগে লগে তেখেতসকলে ঠিকছে শিলগুটি দলিয়ালে, বহুত শিলগুটি দলিয়ালে। তো আমাৰ ল'ৰাবিলাক মানে খেদি গৈছিল, খেদি যাওঁতে মই মাজত থিয় দি তেখেতসকলে খেদিব নালাগে, আপোনালোকে ওলাই যাওক। মিটিংটো মই কেঞ্চেল কৰিলোঁ। বাইদেউ ৰাইজে বহুত জবৰদস্তিকৈ মিটিংটো কৰিব বিচাৰিছিল, আলোচনাটো কৰিব বিচাৰিছিল। নহয়, আমি ভয় নকৰোঁ, যিমান শিল দলিয়ালে দলিয়াওক, কিন্তু আমি ভয় নকৰোঁ, মিটিংটো কৰিম বুলি ক'লে। বাইদেউ নালাগে, মই একদম হাত জোৰ কৰি তেওঁক ক'লোঁ যে আপোনালোকে গুচি যাওক, মই আলোচনাটো লাগিলে কালি আহি পেলাই কৰিম। এনেকৈ কৈ পেলাই এই দাদাহঁতক বাইদেউহঁতক মই পঠিয়াই দিলোঁ। তো মই চব গাড়ীবিলাক ক'লোঁ যে আপোনালোকে যাওক 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 বুলি, চব গাড়ীবিলাক মই উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ পিছত মানে মোৰ গাড়ীটো লাষ্টত পৰি গ'ল। লাষ্টত পৰোঁতে ঠিকছে শিলগুটি দলিয়াইছে। দলিয়াই পেলাই মোৰ মানে গাড়ীৰ মানে বেকলাইটটো ভাঙিছে। মানে আমি অলপ স্পীডত গুচি গ'লোঁ, তেনেকৈ মই কিবা কৰিলোঁ। আৰু খেদি আহিছিল মোৰ গাড়ীটো পূৰা, তেনেকৈ 7-8জনমান ল'ৰা আছিলে BPFত, তেখেতসকলে খেদি আহিছিল পিছফালে। তো আমি অলপ স্পীডত চলাই পেলাই আমি তাৰ পৰা মানে গুচি আহিলোঁ। আৰু শান্তিপূৰ্ণ প্ৰচাৰ চলিছে সকলো পাৰ্টি, তাৰ মাজতে BPFে আপুনি অভিযোগ কৰিছে, কি কাৰণত এনেকৈ কৰিছে বুলি আপুনি ভাবে? মই পোনপ্ৰথমতে সকলো ৰাজনৈতিক দলবোৰক অনুৰোধ কৰিম, মানে ভোটটোতো ৰাইজেহে দিব, ৰাইজে সিদ্ধান্ত ল'ব কাক জিকাব কাক হাৰাব। গতিকে ইয়াতে শিলগুটি দলিয়ালে বা প্ৰাৰ্থীক আক্ৰমণ কৰিলে, মোক যেনেকৈ আক্ৰমণ কৰিলে, তেনেকেই মোৰ বোধ হয় এইটো মানে ৰাজনীতিৰ এইটো কাম নহয়। গতিকে এইটো কৰিব নালাগে, মই অনুৰোধ কৰিছোঁ সকলো ৰাজনীতিক দল। ইমান শান্তিপূৰ্ণভাৱে চলি আছে, আপোনালোকেও কেম্পেইন কৰি আছে, আমিও কেম্পেইন কৰি আছোঁ। এট দি এণ্ড ৰাইজেহে ৰজা, ৰাইজে ডিচাইড কৰিব। তো মই বিশেষকৈ BPF পাৰ্টিৰ কৰ্মীসকলক, নেতাসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰী দেৱক মই অনুৰোধ কৰিছোঁ, আপুনি কাইণ্ডলি নিজৰ কৰ্মীবিলাকক মানে ইনষ্ট্ৰাকশ্যন দি দিব, যেনেকৈ যাতে ভাইলেঞ্চত ইনডালজ নহয়। আমি বহুত মানে ভাইলেঞ্চ দেখিছোঁ, আগত বহুত অশান্তি দেখিছোঁ। এতিয়া আৰু এইবিলাক হৈছে আৰু নালাগে, ৰাইজে এইবিলাক বেয়া পায় আৰু দৰকাৰ নাই। ইলেকশ্যনটো 9 তাৰিখত শেষ হৈ যাব, তাৰপিছত আমি দাদা ভাই হিচাপে জীয়াই থাকিব লাগিব। তো এনেকৈ মদ ভাং খাই এজন প্ৰাৰ্থীক আক্ৰমণ কৰা, শিলগুটি দলিওৱা, খেদি অহা, এইবিলাক মানে ভাল মানে সমাজত, সুস্থ সমাজৰ এইটো কাম হ'ব নোৱাৰে। গতিকে আৰু এইটো মানে ফ্ৰাষ্ট্ৰেশ্যনটোহে দেখুওৱাৰ নিচিনা হয়, নিজৰ যে মন ভাঙি গৈছে, ফ্ৰাষ্ট্ৰেশ্যন হৈছে। ফ্ৰাষ্ট্ৰেশ্যন কিয় হ'ব লাগে? ইলেকশ্যনটো মানে ফেষ্টিভেল অফ ডেম'ক্ৰেচি হয়, এইটো উৎসৱ হয় গণতন্ত্ৰ। গতিকে উৎসৱমুখৰ পৰিৱেশত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে, প্ৰচাৰটো চলাব লাগে, তেনেকৈ আমি ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰিব লাগে। আমি এনেকেই মানে হিংসাত লিপ্ত হৈ, মাৰামাৰিত লিপ্ত হৈ, শিলগুটি দলিয়াই, প্ৰাৰ্থীক খেদি আহি মানে কোনো লাভ হ'ব যেন মন লগা নাই। শংকিত হৈছে তেওঁলোকে, সেইকাৰণে এনেকৈ কৰিছে। শংকিত বুলি ক'ব লাগিব এতিয়া, নহ'লে কিয় প্ৰাৰ্থীক আক্ৰমণ কৰিব, প্ৰাৰ্থীক কিয় শিলগুটি দলিয়াব, কিয় তেনেকৈ ৰাইজ বহি আছিলে মন্দিৰৰ প্ৰাংগণত, তাতে শিলগুটি কিয় দলিয়াব? তাতে আপোনালোকক যাই পেলাই সোধক, মহিলাবিলাক আছিলে, শিলাবৃষ্টি পৰাৰ নিচিনা সিহঁতে শিলগুটি দলিয়াইছে মদ ভাং খাই পেলাই। তো ৰাইজে কি দোষ কৰিছে? ৰাইজক যে আপুনি শিলগুটি দলিয়াইছে, কিবা যদি আলোচনা কৰিব লাগে, কিবা যদি আপোনালোকে মোৰ প্ৰতি কিবা বেয়া পোৱা আছে মোক কওক, মই আহিম আপোনালোকৰ লগত আলোচনা কৰিবলৈ। কিবা যদি মোৰ ভুল ত্ৰুটি হৈছে মই ক্ষমা খুজিম। আপোনালোকে কিয় ৰাইজক আক্ৰমণ কৰিব লাগে? ৰাইজক কিয় শিলগুটি দলিয়াব লাগে? ৰাইজে বহুত বেয়া পাইছে, ৰামফলবিল বজাৰৰ ৰাইজে বহুত বেয়া পাইছে। আৰু সিহঁতে নিজ চকুৰে দেখিছে, মই যেতিয়া যাবলৈ কৈছোঁ তেতিয়া নাযায়, কৈছে ছাৰ আমি নাযাওঁ, ভয় নকৰোঁ।
আমি আলোচনা কৰিম আপোনালোকে নাই নাই দাদা আপোনালোকে যাওক বাইদেউ আপোনালোকে যাওক বুলি বহুত মানে হাত জোৰ কৰি মই অনুৰোধ কৰাতহে তেখেতসকলে এই ঠাইটো এৰি পেলাই গুচি গৈছে আৰু আমাৰ ল'ৰাবিলাকতো অলপ উত্তেজিত হৈছে আমাৰ প্ৰায় 100জনমান ল'ৰা আছিলে তেখেতসকলে কিমান আছে 7-8জন মানুহে দেখা পাইছোঁ মই এৰি দিলেতো তাতে বহুত মেজৰ ভাইলেঞ্চ হৈ গ'ল মই এছপিক ফোন কৰি পেলাই কৈছোঁ যে এইটো আমাৰ যোনটো আইন ব্যৱস্থা আছে আইন শৃংখলা ব্যৱস্থা আছে এইটো ঠিক কৰিব লাগে আপুনি একশ্যন ল'ব লাগে বুলি মই কৈছোঁ অচিক মই ফোন কৰিছোঁ চেৰফাংগুৰি অচিক চেৰফাংগুৰি অচিৰ সঁহাৰিটো ইমান ভাল নাছিল কিন্তু কিবা কিবি মোকে ছাজেশ্যন দি থাকে কিবা কিবি বুজাই থাকে কিবা পাৰ্মিশ্যন লোৱা নাই পাৰ্মিশ্যন আছিল নাছিল ঠিক আছে মিটিঙে নাছিল এইটো ৰাইজৰ লগত অলপ চাহ চিনাকি হোৱা আলোচনা কৰা সেইটোহে পাৰ্মিশ্যন কিয় লাগে এইটো মই ভাবোঁ এইটো হ'ল বা যেনিবা পাৰ্মিশ্যন নাই সেই বুলি যে কোনোবা আহি পেলাই মাৰিব পিটিব আইন নিজৰ হাতত তুলি ল'ব সেইটোতো ঠিক নহয় অচিক কৈছোঁ মই আপুনি মোক কিয় ছাজেশ্যন দি আছে আপুনি আইনৰ কাম কৰক আপুনি ব্যৱস্থা লওক বুলি মই অচি চাহাবক মই অনুৰোধ কৰিছোঁ পিছত মই SP ডাঙৰীয়াক মই ফোন কৰি পেলাই জনাই দিছোঁ SP ডাঙৰীয়াই প্ৰম্পট একশ্যন লৈছে এডিশ্যনেল SP হেডকোৱাৰ্টাৰ পঠিয়াইছে কিবা কলিতা আছিলে কলিতা ডাঙৰীয়াক পঠাই পেলাই মোৰ লগত ভাল আলোচনা বিলোচনা কৰি মই বহুত ৰাতিলৈকে থানাতে থাকিলোঁ প্ৰায় ৰাতিপুৱা 1:30-2টা বজালৈকে মই থানাতে থাকি যিখিনি আইন প্ৰক্ৰিয়াৰ লগত সহায় কৰিব লাগে পুলিচ বিভাগৰ লগত যিখিনি কোঅপাৰেশ্যন কৰিব লাগে মই কোঅপাৰেট কৰিছোঁ